तेरे केश ये कारे कारे हायरे किसने है नजर लगाए किसने है नजर लगाए वृंदावन ओ हरे रे सखी दे মোৰ অন্যটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এফালে গৈ আছোঁ, আপোনালোকক দেখাই গৈ থাকিম ক'তনো মই যাওঁ। ঠিক আছে ব'লক তেতিয়াহ'লে। এয়া চাহ বাগানৰ মাজে মাজে আমি গৈ আছোঁ, কাৰ ঘৰলৈ গৈ আছোঁ আপোনালোকে। আমাৰ আদি শুলে, বতৰ কিন্তু ধুনীয়া হ'লে, গাড়ী চলাই গৈছে। এতিয়া আমি বৌহঁতৰ ঘৰ পাই গ'লোহি। আদি শুলে, বৰষুণ দিয়াৰ বাবে ৰাস্তা বোকা। আমি নামঘৰলৈ গৈ আছোঁ। এইটো নামঘৰ এবাৰ মই প্ৰথম আহিছোঁ। ব'লকচোন বাৰু। পথাৰবোৰ হাল বাই থৈছে, বতৰটো সেইবুলি সেমেকাই দেই। সিহঁতৰ বোকা লাগিলে ভৰিত। নামঘৰ পাওঁ হৈছোহি আৰু আজি বৰসভা আছে, সেইকাৰণে হ'ব। এতিয়া আমি নাৱৰ যাবলৈ ল'লোঁ, ববু ঘৰলৈকে যাম। আজি নাথাকোঁ, গৈ থাকোঁচোন বাৰু। যামগৈ। আদি বাইকত গ'ল, মই খোজকাঢ়ি গৈ আছোঁ মানে। এয়া নামঘৰটো। আমি এতিয়া বেলেগ এটা ৰাস্তা আহিছোঁ, প্ৰথমে বোকা আছিলে যে, এতিয়া সিমান বোকা মানে এইটো ৰাস্তা ভাল আৰু দূৰ হয়। ৰাস্তাটো কিন্তু বহুত ধুনীয়া, মানে আবেলি সময়ত খোজকাঢ়িবৰ কাৰণে। ববক তুলি দিছোঁ। আগত তুলিব নোৱাৰে। এইফালে বাগান ধেৰ আছে। আমি গৈ আছোঁ এতিয়া ঘৰলৈ। বৌবৰ খুব কথা পাতি গৈছে। নাই গৰু যাব লাগিব, গৰুটো মাতি গৈছে। এইটো ৰাস্তা ভাল, বোকা চোকা নাই, সেইকাৰণে আমি এইফালে আহিলোঁ। সেই ববৈ নিজৰ জীৱনৰ গাথা কৈছে। আপোনাৰ জীৱনৰ গাথাটো মই তুলি থৈছোঁ, আকৌ ভৱিষ্যতে থাকি যাব। কৈ থাকক। এইবোৰ কঠীয়া পাৰি থৈছে, ৰুব হ'বই আৰু। সেইবোৰ খোজকাঢ়ি গ'লগৈ নেকি? আজি নগ'লোগে, ভাওনা চাব ৰখালে। এয়া চাই থাকক আপোনালোকে, ভাওনা পৰিৱেশন কৰিছে।
অন্তরে কতবার আমার বিরুদ্ধস্থলী রাজেন্দ্র মন্ডলীকে পরিণতন অতি অজস্র অজস্র খন্দর করু সৃষ্টির আমাকে গরিব নয় পরাস্ত আমার ভয় স্তম্ভিত হয় ওঠা আরে তার রূপী আমাকে আমার এই যদিও সন্তাসিত ওর ভয়ত তথাপিত ভক্তে ভক্তি কিবা হেবলেৰো কৰিলে ধৰম বৰকা কৰদা দুহে যদি মৰে ভাই ধৰমি ইৰান গুৱাৰি চাকিৰাই শান্তিৱাৰি লক্ষীবন্ধ অন্তরে আগুন ভিক্ষারে অন্তর মোর স্তরে স্তরে মরিছে বৃদ্ধ কর্মা জীবন ধরে রাষ্ট্রময় মরিছে ভক্ত রামানুজন অযোগ্যময় কালি ভাওনা চাই 8টামান পাইছিলোঁ আৰু শুই থাকিলোঁ। এতিয়া ঘৰে যাব হ'ল আমাৰ। আমি কেইজনী আহিছিলোঁ পালোহি ঘৰ। তেতিয়াহ'লে আজিৰ ভ্লগটো ইমানতে সামৰি মাৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। এয়া বৰসবাহলৈ যোৱা ফটো কিছুমান আগবঢ়ালোঁ আপোনালোকলৈ।